জীৱন ৰহস্যময়, তাতোকৈ ৰহস্যময় সেই সময় যি জীৱনটোকে সলনি কৰি দিব পাৰে। নমস্কাৰ, মই দুলুৱে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এখন খুব সুন্দৰ উপন্যাস, আৰু উপন্যাসখনৰ নাম হৈছে জিগলো। উপন্যাসখন লিখিছে অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ লেখিকা ৰশ্মিৰেখা ভূঞা বাইদেৱে। গতিকে ব'লক আজিৰ ভিডিঅ'ৰ মাজলৈ। জিগলো এখন বাস্তৱধৰ্মী উপন্যাস। এই শব্দৰ অৰ্থ হৈছে পুৰুষ বেশ্যা। মৰ্ণৈপৰীয়া গাঁৱৰ সুদৰ্শন আৰু মেধাৱী যুৱক আকাশ জিগলো হোৱাৰ আঁৰৰ কাহিনী হৈছে এই উপন্যাস। কি পৰিস্থিতিয়ে আকাশক জিগলো হ'বলৈ বাধ্য কৰালে, তাৰ কৰুণ গাথাই হৈছে এই উপন্যাস। আকাশৰো সপোন আছিল যে সি এদিন আকাশ চুব। প্ৰেম নামৰ দৈত্যৰ কবলত পৰি আকাশৰ জীৱনে এক বেলেগ দিশে গতি কৰিছিল। সমাধিস্থ হৈছিল মাক দেউতাক আৰু মৰ্ণৈপৰীয়া গাঁৱৰ মানুহৰ সপোন। কি বিচাৰি পুৰুষে নিজ ইচ্ছাৰে বেশ্যাবৃত্তি গ্ৰহণ কৰে। নিজৰ পৌৰুষত্বক ভৰিৰে মোহাৰি এগৰাকী নাৰীৰ ওচৰত নিজকে পণ্য কৰি দিওঁতে আত্মাভিমানে তেওঁলোকক বাধা নিদিয়েনে? জিগলোৰ গ্ৰাহক হোৱা সেই নাৰীসকলৰ মানসিকতা কেনে? কিহৰ অভাৱত তেওঁলোকে জিগলোৰ আশ্ৰয় লয়? শাৰীৰিক সুখ নে আন বেলেগ কাৰণ? এই সকলোবোৰ প্ৰশ্নৰ সমাহাৰেই হৈছে এই উপন্যাসখন। উপন্যাসখনৰ ভাষা খুব সহজ সৰল। সাধাৰণ পাঠকে বুজি পোৱাকৈ লেখিকাই খুব সুন্দৰকৈ উপন্যাসখন লিখিছে। লেখিকাই উপন্যাসখনৰ জৰিয়তে প্ৰেমৰ ধ্বংসাত্মক ৰূপটোৰ খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। কিতাপখনৰ এঠাইত তেওঁ লিখিছে, প্ৰেম মানুহৰ জীৱনৰ সঞ্জীৱনী স্বৰূপ। কিন্তু সেই প্ৰেম যেতিয়াই নিচালৈ পৰিৱৰ্তন হয়, তেতিয়াই সি ধ্বংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰেমৰ এই ধ্বংসাত্মক ৰূপটোৰ কাৰণেই বহু যুৱক যুৱতীয়ে নিজকে ধ্বংসৰ মুখলৈ লৈ যায়। সেই মুহূৰ্ততেই প্ৰেম কলুষিত হয়। প্ৰেমে নিজৰ আদৰ্শ পবিত্ৰতা হেৰুৱাই উচুপি উঠে। প্ৰেম কলংকিত হয়। বৰ্তমান সময়ত প্ৰেম, বিশ্বাসঘাতকতা, বিচ্ছেদ এই বিষয়বোৰ খুব সহজ হৈ পৰিছে, যাৰ ফলত যুৱপ্ৰজন্ম ইয়াৰ চিকাৰ হৈছে। মাক দেউতাক নিজৰ সপোনৰ ওপৰত গুৰুত্ব নিদি প্ৰেম, প্ৰতিশোধ এই বিষয়বোৰৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। ফলত কোনোবা যদি অধঃপতনে গৈছে, তেন্তে কোনোবা হৈ পৰিছে জিগলো। লেখিকাই এই দিশটো খুব সুন্দৰকৈ উপন্যাসখনত বৰ্ণনা কৰিছে। উপন্যাসখনৰ কাহিনীয়ে পাঠকৰ অন্তৰ চুই গৈছে। এটি অপৰিচিত বিষয় উপন্যাস আকাৰে সমাজলৈ আগবঢ়াই দিয়াত লেখিকা সফল হৈছে। এগৰাকী নাৰী হৈ পুৰুষৰ এই বিশেষ চৰিত্ৰটো লেখিকাই খুব সুন্দৰকৈ উপস্থাপন কৰিছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ই এখন সফল উপন্যাস। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, ধন্যবাদ।